গাইজ ৰ'ব স্কিপ নকৰিব ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত আগৰটোৰ বিষয়ে আগৰটো কেনেকৈ কাম কৰা হয় আৰু কি কৰা হয় আৰু আগৰটোৰ পৰা কিনো ওলায় আৰু কি কৰে সেই চব আপোনালোকক দেখাম। আপোনালোকে লাষ্টলৈকে চাই থাকিলে ভিডিঅ'টো গম পাব আৰু কিমান দামত বিকা হয় কি ৰেট চব দেখাম আপোনালোকে লাষ্টলৈকে চাই থাকক গম পাব আৰু চাই থাকক। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ব'লকচোন চাওঁ কেইটা কৈ দিওঁ। মাল এক্সেলেণ্ট ওলাইছে। কোনো লোকে যদি ল'বলৈ আছে চেম বৰাবৰ মাল সোনকালে আমাক মেছেজ কৰক। আমাৰ এই নম্বৰ যোগাযোগ কৰক। মাল কেনেকুৱা ওলাইছে? মাল মাল বহুত মজা ওলাইছে। দেখাই দিয়ক মাল লৈ। মাল চেম বৰাবৰ ওলাইছে। এইবিলাক এইবিলাক কোন আছে? ভাল মাল ন? একদম চেম মাল ল'ব। তো ড্ৰাই কৰাৰ পিছত এনেকৈ বটালি মৰা হয়। এয়া বটালি মাৰি আছে আৰু এইফালে ড্ৰাই কৰি থোৱা আছে আৰু চাওঁ আহকচোন। আৰু এইফালে ভূটা কৰি থোৱা আছে। এইবিলাক ভূটা এনেকৈ দাম মাৰি পেলাই এনেকৈ থোৱা হয়। এইবিলাক ইয়াৰ পিছত বাংনাং কৰা হয়। এইবিলাক দিছে বহুত ধুনীয়া ধুনীয়া কচ এয়া আৰু ইয়াৰ পিছত বাংনাং কৰা হয়। চব এইটোকৈ বটালি মাৰি থকা হৈছে। এনেকুৱা বটালি মৰা হয় কাঠটো। এইবিলাক চব এয়া ভিডিঅ'টো চাই থাকক লাষ্টলৈকে মই দেখাই আছোঁ আপোনালোকক। তো গাইজ এয়া চব এতিয়া কাম কৰি আছোঁ। এয়া মালৰ কচ জিলিকাই আছোঁ। এইবিলাক বাংদাং কৰি থোৱা হৈছে আৰু মই কচ জিলিকাই আছোঁ। এয়া চব এইটো বটালি মাৰি আছোঁ। অকণমানি বটালি মাৰিবলগীয়া হয় আৰু এই চব কচ উলিয়াইছোঁ। বহুত ভাল ওলাইছে। এইসব বহুত ধুনীয়া ধুনীয়া কচ ওলাইছে আৰু সেইফালে দেখাই দিয়ক অকণমান। এইফালে কৰি থোৱা আছে কাম। এয়া এইবিলাক পিচ পিচ মাল এইবিলাক চব। আৰু ইয়াৰ যদি ৰেটটো আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। ৰেটটো গম পাই যাব আৰু ফিনিচিংটো কেনেকৈ কৰা হয় সেইটোও দেখাই যাওক। আপোনালোকে চাই থাকিলে গম পাব। স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। দেখিছোঁ এইবিলাক কচ ওলাবলৈ আছে। এইবিলাক মাল আৰু এইবিলাক ফিনিচিং মাল। এই চব ফিনিচিং কৰি আছোঁ বৰ্তমান এতিয়া। এইবিলাক এনেকৈ ফিনিচিং কৰা হয়। এইবিলাক ফিনিচিং কৰি থোৱা হৈছে। এতিয়া মই কৰি আছোঁ বৰ্তমান এতিয়া ফিনিচিং কাম আৰু এইখিনি ক্লিয়াৰ হৈ গ'ল। চব বহুত ধুনীয়া ধুনীয়া মালবিলাক এইবিলাক চব আৰু এইফালে কৰি থোৱা আছে অলপমান। এয়া বহুত ভাল মাল এইবিলাক আৰু এই এনেকুৱা বটাই দিলে কাম কৰা হয় ফিনিচিংটো। এইটো চব এই এনেকুৱা অকণমানি অকণমানি বটাই দিলে কাম কৰা হয় ফিনিচিং মালটো। এইবিলাক এয়া কৰি আছোঁ। এইটো বটাই দিলে কৰিছোঁ আৰু এইবিলাক চব। আৰু ইয়াৰ যদি ৰেটটো জানিব বিচাৰে আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। তেতিয়া ৰেটটো গম পাব কিমানত বিকা হয় চাই থাকক।